সকলো নমস্কাৰ আৰু জোহাৰ। আজি আমাৰ দতমা সমষ্টিৰ পৰা মই আদিবাসী চান্দালৰ তৰফৰ পৰা মই এটা প্ৰেছ মিটত দিয়াৰ অনুৰোধ কৰিছোঁ আৰু আপোনাৰ এই লগতে আপোনাৰ যিমান মিডিয়াসকলক আমাৰ তৰফৰ পৰা সকলো নমস্কাৰ। আজি আমাৰ এই দতমা সমষ্টিত UPPL দলত আমাৰ এতিয়া যিমান কেণ্ডিডেট আছে সেইবিলাকক নলৈকে আমাক আজি ইয়াতে আমাৰ যিমান উত্তৰ অঞ্চলত আদিবাসী গাঁও আছে ইমান হাতীৰ অত্যাচাৰৰ আৰম্ভ কৰি পেলাই যিমান ৰাস্তা ঘাট বান পানী আৰু প্ৰত্যেকটো গাঁৱত এনেকুৱা ৰাস্তা ঘাট কিবা কিবি আমাৰ ইয়াতে দতমা ব্লকৰ UPPL দলৰ আমাৰ বীৰখাং ছাৰ ডাঙৰীয়া এইটো আমাৰ ৰাস্তা ঘাট কিবা কিবি বনাই দিয়া হৈছে আৰু মই আপোনাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুতে আমাৰ প্ৰমোদ বড়ো ছাৰত অনুৰোধ কৰিছোঁ যে যাতে যেন আমাৰ বীৰখাং ছাৰত যাতে ইমান ভাল কাম কৰিছে ইমান ধুনীয়া কৰিছে ইহঁতক যাতে টিকেটটো দিয়ে যেন ইলেকশ্যনৰ ছাৰ হয় 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 আমাৰ আদিবাসী চন্দ্ৰৰ পৰা এই থাকিব লাগে আমাৰ বীৰখাং ছাৰক ডাঙৰীয়া টিকেটটো পাব লাগে আৰু কোৱাটো আৰু পিছত আৰু ইহঁতক টিকেটটো পাই কিনক আগত তাৰপিছতহে আৰু বহুত কথা আছে এতিয়া আগত টিকেটটো পাব লাগে ছাৰক হয় হয় জিতিব 100% জিতিব আৰু আমাৰ দতমা সমষ্টিত আমাৰ UPPL দলৰ পৰা এই যদি টিকেট পায় এইটো 100% জিতি হৈ যাব এইটো মই গেৰাণ্টি দি আছোঁ আমাৰ উত্তৰ অঞ্চলত যিমান অৱস্থাত আছিল নহয় ইমান ৰাস্তা ঘাট বানপানী আৰু আমাৰতো লাষ্ট একদম জংঘলৰ ওচৰত মানুহ ইমান হাতী ৰোজ প্ৰত্যেক দিন অত্যাচাৰ কৰি থাকে ইহঁতক আমাক বীৰখাং ছাৰ গৈ কিনি সকলো ঘৰে ঘৰে ত্ৰিপাল কিবা কিবি বাছ কিনা খুঁটি গাড়া কিবা কিবি সম্পূৰ্ণ ইহঁতৰ পকেটৰ পৰা টকাটো খৰচা কৰিছে তাৰ কাৰণে আমাক আদিবাসীৰ পৰা ইমান বছৰ গ'ল ই বীৰখাং ছাৰৰ নিচিনা আৰু UPPL দলৰ কেণ্ডিডেট কেতিয়াও পোৱা নাই আমাৰ আদিবাসীৰ তৰফৰ পৰা আমাৰ যাতে আমাৰ প্ৰমোদ বড়ো ছাৰক মই অনুৰোধ কৰি আছোঁ যাতে আমাৰ দতমা সমষ্টিত UPPL দলৰ পৰা যাতে আমাক বীৰখাং ছাৰে টিকেটটো দিয়ে যায় আমাৰ দতমা ব্লকৰ সমষ্টিত এতিয়া ই ছাৰৰ যদি নাপায় বেলেগত এনে দতমা ব্লক সমষ্টিত থিয় হৈ কিনে লাভ নাই গেৰাণ্টি কৈ আছোঁ আৰু টিকেটে নাপাব ভোটে নাপাব বেলেগটো ভোট নিদিব এইটো গেৰাণ্টি হয় নিদিব